গাইজ গুড মৰ্ণিং। এয়া ৰাতিপুৱা হৈ থকা নাই বাৰু, 12টামান বাজিলে নেকি। আৰু আমি যাবলৈ ওলাইছোঁ মন্দিৰলৈ। আমি যাম বৈশিষ্ট্য মন্দিৰ। আহিছোঁ যিহেতু ঘূৰি ফুৰি লওঁ, তে ব'লক আপোনালোককো দেখাওঁ, লগতে আমি নিজেও চাওঁ। মই বাৰু আগতে অহা নাই, এইবাৰ ফাৰ্ষ্ট যাম। এইয়া এজনী ৰীল বনোৱাত বিজি, যাবলৈ দেৰি হৈ আছে। মানে আমাতকৈ আগতে ওলালে, কিন্তু তাই ৰীল বনাওঁতে এতিয়া মানে তাইৰ টাইম লাগে। অঁ বাইদেউ পিনে খোজকাঢ়ক। গাইজ কেনেকুৱা লাগিছে চশমা পিন্ধি কমেণ্ট কৰি এবাৰ জনাই দিব। ইমান ৰ'দ ওলাইছে, চুলি তিতা হৈও মই এইবিলাক বান্ধি কৰি আহিব লাগিছে। আৰু এইবিলাক চাওক, আজিলৈকে মই নগাঁৱত এনেকৈ ঘূৰি পোৱা নাই নিজৰ লোকেল এৰিয়াত। মই গুৱাহাটী আহি পেলাই হেঁচা মাৰি ঘূৰিব লাগে, মই তাৰ পৰা তেনেকৈ ঘূৰি আছোঁ। মোৰ গাত ৰ'দ পোৱা নাই, সিহঁতৰ ৰ'দ পৰিছে। গাইজ বান্দৰক দেখিছেনে নাই, গা ধুই আছে কেনেকৈ, ওপৰৰ পৰাও পৰিছে। পানীবিলাক গা ধুই আছে। এইখিনি মই শ্লিপ জেগাৰ পৰা পাৰ হৈ আহি গ'লোঁ আৰু যেনিবা কৰোঁ পৰা। তাই ইমান ভয় কৰিছে, ভয় কৰি মানুহজনে হেল্প কৰিলে। তাৰপিছত আহি গ'লোঁ আমি ইফালে। তাই বোলে বহে, হৈ উঠিম চাগে দুটামান ফটো। গাইজ ইয়াৰ বান্দৰে খাইছে কি চাওক, সাপৰ। কৰিলোঁ, পানী খেলিলোঁ আৰু এতিয়া ওলাই আহিছোঁ। বস্তু চালোঁ বাৰু, কিনিবলৈ একো তেনেকৈ নাই, আছে যদিও মানে কি পচন্দ হোৱা নাই আৰু। এয়া এতিয়া আৰু ইমান গেলা ৰ'দত ক'ত যাওঁ ভাবিছোঁ আৰু চিধা চিধি ঘৰ যাওঁ। আজিলৈ আহিছোঁ, বাই বাই।